বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে বিগত সপ্তাহটো অতিবাহিত কৰিলোঁ। আজি সন্ধিয়া আটাইকেইজনেই নিজ নিজ কাম সমাপন কৰি ঘাটিটোত উপস্থিত হৈছোহি। প্ৰতিজন সদস্যই নিজ নিজ কৰ্মৰ খতিয়ান দাঙি ধৰিলে কমাণ্ডাৰৰ আগত। যোৱাটো সপ্তাহৰ ফলাফল তুলনামূলকভাৱে উন্নত। জয়ন্তৰ ওপৰত দিয়া অপহৰণৰ দায়িত্বটো সি অতি সুকলমে পালন কৰি আহিছে। এইটো কেছত নিশ্চিন্ত মনে 5 লাখ টকা পাই যাব, তাত কোনো সন্দেহ নাই। কাৰণ প্ৰাক্তন মন্ত্ৰীৰ একমাত্ৰ পুত্ৰ কিডনেপড। খন্তেক বিশ্ৰামৰ অন্তত আমাৰ প্ৰতিজনেই হাতত নিজা নিজা আৰ্মছ লৈ গ'লোঁ পাহাৰখনৰ সিটো প্ৰান্তত থকা প্ৰশিক্ষণ কেন্দ্ৰটোলৈ। চাৰিওফালে পাহাৰীয়া পৰা এক নিৰ্জন স্থানত আমাৰ ঘাটিটো অৱস্থিত। ঘাটিটোৰ চাৰিওফালে প্ৰকাণ্ড প্ৰকাণ্ড গছ একোডালে ভয়ংকৰ ৰূপ ধাৰণ কৰি দৈত্যৰ দৰে থিয় হৈ আছে। অতুলেও হাতত আৰ্মছ লৈ যাবলৈ ওলাল প্ৰশিক্ষণ কেন্দ্ৰলৈ, কিন্তু তাক যাবলৈ অনুমতি দিয়া নহ'ল। তাৰ ওপৰত ইতিমধ্যেই গুৰু দায়িত্ব এটা অৰ্পণ কৰাৰ কথা সদনত বিল পাছ হৈ গৈছে। এই দায়িত্ব পালন কৰিব পাৰিলে তাৰ কাৰণে পদোন্নতিৰো ব্যৱস্থা ৰখা হৈছে। নিজৰ পদোন্নতি অৰ্জন কৰিবলৈ সি নানা বাধা বিঘিনি অতিক্ৰম কৰি আগবাঢ়ি যাব লাগিব। এক কণ্টকাকীৰ্ণ পথেৰে, যি পথত হয়তো কালে মুখ মেলি ৰৈ আছে মাথো অতুলৰ বাবে। তথাপিতো সি আগবাঢ়ি যাবলৈ লাগিব, কাৰণ কমাণ্ডাৰৰ আদেশ উলংঘাটো কৰিব নোৱাৰিব। তাৰোপৰি ইফালে পদোন্নতিৰো আশা। অতদিনে সযতনে সঞ্চয় কৰি ৰখা তাৰ সাহসবোৰ যেন হেৰুৱাই পেলাইছে। নাজানে সি এই কামত কিমান কৃতকাৰ্যতা লাভ কৰিব পাৰিব। নজনাটো স্বাভাৱিক, কিয়নো ভৱিষ্যত সদায় অনিশ্চিত। অৱশেষত অৰুণ কাকতিৰ হত্যাৰ ভাৰ অতুলৰ ওপৰতেই অৰ্পণ কৰা হ'ল। লোৱা অতুল, ইয়াৰ গুলিৰে ভেদ কৰিব অৰুণ কাকতিৰ কলিজা। কমাণ্ডাৰ ইন্দ্ৰনীল বৰঠাকুৰে অতুললৈ AK-47 ৰাইফল এটা আগবঢ়াই দি ক'লে। অতুলে শিল পৰা কপৰ দৰে একেদৰে চাই ৰ'ল AK-47 ৰাইফলটোলৈ। তাৰ চৌদিশে থকা পৃথিৱীখন যেন ঘূৰিব ধৰিছে। তাৰ আগত যেন আকাশৰ পৰা গ্ৰহ নক্ষত্ৰবোৰ খহি খহি পৰিব লাগিছে। পাহৰি গ'ল সি নিজকে। তাৰ সন্মুখৰ সুন্দৰ পৃথিৱীখন যেন আন্ধাৰে গ্ৰাস কৰি পেলাইছে। তাৰ হৃদয় বনত জ্বলি উঠিল একোৰা জুই, যি জুয়ে হয়তো তাৰ কল্পনাৰ স্বৰ্ণ সৌধ ভস্ম কৰি দিব। পাহাৰৰ অইনটো মূৰত প্ৰশিক্ষণ লৈ থকা জোৱানৰ গুলীৰ শব্দই আকৌ ঘূৰাই আনিলে অতুলৰ সংজ্ঞা। হুমুনিয়াহৰে কণ্ঠত ফুটি উঠিল হত্যা হত্যা। উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰে পৰা কমাণ্ডাৰৰ আদেশৰ প্ৰত্যুত্তৰ নিদিয়াকৈ সি কিমান জনৰ যে প্ৰাণ কাঢ়ি নিলে তাৰ হিচাপ নাই। হিচাপ নাই। কত ফুল কমলীয়া শিশুক অপহৰণ কৰি, কত মাতৃক পুত্ৰহাৰা কৰি চকুলো ঢুকাইছে। শত সহস্ৰ মাতৃৰ চকুলোৱে সিহঁতৰ অন্তৰৰ জন্মাব পৰা নাই কোনো দয়া মমতা। সিহঁত কি যে নিষ্ঠুৰ, সৃষ্টিকৰ্তাই জানো সিহঁতৰ অন্তৰত কণমাত্ৰ দয়া মমতা দিয়া নাই। চাৰিওফালৰ পৰা অহা যুক্তিহীন চিন্তা কিছুমানে কিয় জানো আজি তাৰ অন্তৰত গভীৰ আঘাত সানিছে। সি নিজেই উপলব্ধি কৰিব পৰা নাই। জীৱমাতৃ পৰিস্থিতিৰ দাগ, পৰিস্থিতিৰ হাতৰ পুতলা। সময়বোৰ নিষ্ঠুৰ। সময় আৰু পৰিৱেশে কেতিয়া কাক কি ৰূপে গঢ় দিয়ে সেইটো কোনে ক'ব পাৰে। পৰিস্থিতিয়ে আজি তাৰ অন্তৰত ভয়ৰ সঞ্চাৰ কৰিলে কিয়? নৰহত্যাই যাৰ জীৱনৰ প্ৰিয় খেল, সেই খেলত জানো সি আজি পৰাজয় বৰণ কৰিব লাগিব। অজানিতেই অতুলৰ কণ্ঠত ফুটি উঠিল হত্যা হত্যা। কিন্তু
কিন্তু পৰিণাম কি জানা অতুল? কমাণ্ডাৰ ইন্দ্ৰনীল বৰঠাকুৰে তেওঁৰ সহকৰ্মী অতুলক ক'লে, আপোনাৰ প্ৰতিটো আদেশ পালন কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ। সেইটো মই জানো আৰু জানো আপোনাৰ আদেশ উলংঘা কৰাৰ পৰিণাম। কিন্তু এনেকুৱা হত্যাকাণ্ডৰে আমি জানো অসমীয়াইলৈ শান্তি ঘূৰাই আনিব পাৰিম? আমি জনা উচিত যে বতাহ যিমানে গধুৰ নহওক কিয় ই কেতিয়াও পৰ্বত বগাব নোৱাৰে। অতুলে আজি কোনো সংকোচ বোধ নকৰাকৈ কথাকেইষাৰ কৈ পেলালে। বৃহৎ ভাৰতবৰ্ষৰ সশস্ত্ৰ সেনা বাহিনীৰ সন্মুখত আমাৰ শক্তি অতি নগণ্য। ভাৰতৰ শক্তি বাহিনীক যদি পূৰ্ণিমাৰ পূৰ্ণচন্দ্ৰৰ লগত তুলনা কৰা হয়, তেন্তে সেই তুলনাত আমাৰ শক্তি হ'ব মাথো জোনাকী পৰুৱা এটাৰ গাৰ পৰা ওলোৱা পোহৰৰ সমান। অতুলৰ কথাকেইষাৰ শুনি কমাণ্ডাৰ ইন্দ্ৰনীল বৰঠাকুৰ আচৰিত হ'ল। যিজন সহকৰ্মীয়ে বিনা দ্বিধাই তেওঁৰ প্ৰতিটো আদেশ পালন কৰি আহিছে, তেনেস্থলত আজি কিয় জানো তেওঁৰ কথাৰ দৃঢ় প্ৰতিবাদ কৰিছে। অতুলৰ তেনেকুৱা প্ৰতিবাদ সুলভ মতবাদ কেতিয়াবা শুনিব বুলি ইন্দ্ৰনীলে সপোনতো ভবা নাছিল। সেয়া ইন্দ্ৰনীলৰ পক্ষে অসম্ভৱ আছিল, কিয়নো প্ৰয়োজন সাপেক্ষে মাজে সময়ে ইন্দ্ৰনীলে তাৰ পৰা উপযুক্ত পৰামৰ্শও বিচাৰে। অসম্ভৱক সম্ভৱ কৰি কিয় জানো বীৰেনে আজি তেওঁৰ কথাৰ দৃঢ় প্ৰতিবাদ কৰিছে। কি কথা কি বাৰ্তা একো মান ধৰিব নোৱাৰিলে ইন্দ্ৰনীলে। খন্তেক সময়ৰ বাবে হ'লেও হতাশাই গ্ৰাস কৰি পেলালে ইন্দ্ৰনীলক। সেইবোৰ চিন্তা কৰি মোৰ গমোৱাৰ প্ৰয়োজন নাই। সেইবোৰ কথা চিন্তা কৰিব ইন্দ্ৰনীলে। অতুল তুমি জনা উচিত যে হাকিম লৰিলেও হুকুম নলৰে। গতিকে তুমি তোমাৰ কৰ্তাৰ আদেশ পালন কৰিবলৈ সাজু হোৱা, নহ'লে প্ৰয়োজন মাথো মোৰ পিষ্টলৰ এটা বুলেটৰ। যুদ্ধবন্দী এজনক কোৱা দি ক'লে ইন্দ্ৰনীলে। ইন্দ্ৰনীলৰ কথাবোৰ শুনি কিয় জানো আজি অতুলৰ নিষ্ঠুৰ অন্তৰখনেও ভয়তে কঁপি উঠিছে। কিন্তু কিহৰ ভয়? কিহৰ বাবে ভয় নামৰ সেই শব্দটোৱে জানো সিহঁতৰ অন্তৰত স্থান পাইছে। মানুহৰ তেজেৰে ফাকু খেলা খেলুৱৈৰ অন্তৰতো স্থান পাইছে? নিশ্চয় নাথাকে। তেন্তে অতুলৰ অন্তৰখন আজি কঁপি উঠিছে কিয়? হৰ্ষত নে বিষাদত? বাহিৰত বাইক এখন ৰখোৱাৰ উমান পোৱা গ'ল। ইন্দ্ৰনীলে লাহে লাহে বাহিৰলৈ খোজ ল'লে। ছাৰ ৩ নং ঘাটিত বুলেটৰ নাটনি হৈছে, গতিকে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগে। যি অলপ আছে সেইখিনি অভাৱৰ তুলনাত সামান্য। শত্ৰুপক্ষৰ পৰা আক্ৰমণ কৰিলে আমি প্ৰত্যুত্তৰো দিব নোৱাৰিম। কোনোবা এজন আহি ইন্দ্ৰনীলক উদ্দেশ্য কৰি ক'লে, হ'ব মই ব্যৱস্থা কৰি আছোঁ। ইন্দ্ৰনীলে কাণৰ ওপৰত থকা চুলিখিনি খজুৱাই ক'লে। কিবা এটা ভাবি ইন্দ্ৰনীলে আকৌ আৰম্ভ কৰিলে, পিছে সেইটো কেছ কি হ'ল? উত্তৰলৈ বাট চাই ৰ'ল ইন্দ্ৰনীলে। কোনটো কেছৰ কথা কৈছে আপুনি? আগ্ৰহেৰে উত্তৰলৈ বাট চাই ৰ'ল তেওঁ। সন্তোষ মোহন চাহাৰ। সেইটো 2 লাখ নগদ আৰু বাকী 1 লাখ অহা মাহৰ 20 তাৰিখে ক্লিয়াৰ নহ'লে? মানুহজনে তেওঁৰ তৰ্জনী আঙুলিৰে ট্ৰিগাৰ টিপাৰ ইংগিত দি ক'লে। বাছ, ইন্দ্ৰনীলে উৎসাহ দিয়াৰ সুৰত ক'লে। এতিয়া মই আহিছোঁ, মানুহজনে মাত লগালে। যোৱা, চাই চিতি থাকিবা, হতাশাক কেতিয়াও প্ৰশ্ৰয় নিদিবা। যোৱা, ইন্দ্ৰনীলে যুৱকজনক বিদায় দিলে। ভিতৰলৈ অহা অতুল। ইন্দ্ৰনীলে এইবাৰ অতুলক গুহাটোৰ ভিতৰলৈ আমন্ত্ৰণ কৰিলে। পাহাৰৰ একাষে প্ৰকাণ্ড 3টা শিলে এটা সুন্দৰ গুহাৰ সৃষ্টি কৰিছে। সেই গুহাটোতেই ইন্দ্ৰনীলহঁতে কাৰ্যালয় সম্পৰ্কীয় কামবোৰ সমাপন কৰে। বহা। ইন্দ্ৰনীলে সন্মুখৰ চকীখনলৈ আঙুলিয়াই দি ক'লে। ইন্দ্ৰনীলৰে আদেশ অনুসৰি অতুলে তাৰ মুখামুখিকৈ থকা চকীখনত বহিলে। লোহা টুল, মেগাজিন এটা আৰু AK-47 ৰাইফল এটা তালৈ আগবঢ়াই দি ইন্দ্ৰনীলে ক'লে, অৱশেষত ইচ্ছা
অনিচ্ছাৰ দমোজাত পৰি অতুলে হাতত তুলি ল'লে ইন্দ্ৰনীলে দিয়া বিশেষ ৰাইফল আৰু মেগাজিনটো। একেঘৰে চাই থাকিল সি ৰাইফলটোলৈ। ৰাইফলটোৱে যেন তাক কিবা বুজাইছে, কিন্তু সি বুজি পোৱা নাই। বুজিবলৈ চেষ্টা কৰিও যেন সি বিফল হৈছে। মাত্ৰ এটা সপ্তাহ, বুজিছা, নিৰ্বাচনৰ আগে আগে কাম হাচিল কৰিব লাগিব। সৰ্বশক্তিমান সদায় শিৱেই যমদূতক প্ৰাণ কাঢ়ি নিয়াৰ আদেশ দিয়াৰ সুৰত ইন্দ্ৰনীলে অতুলক আদেশ দিলে অৰুণ কাকতিৰ প্ৰাণ কাঢ়ি নিবলৈ। কিন্তু লাভ কি? কাকতিক হত্যা কৰিলে জানো দেশৰ সকলো সমস্যাৰ ওৰ পৰিব? দেশ মাতৃয়ে জানো সান্তনা লাভিব? গোলাবাৰুদৰ ধোঁৱা জানো চিৰদিনৰ বাবে আঁতৰি যাব? দেশ মাতৃৰ বুকুৰ পৰা ভীতিগ্ৰস্ত মাতৃয়ে জানো শান্তিৰে শুব পাৰিব? যদি এনেবোৰ সমস্যাৰ অন্ত নপৰে, তেন্তে এজন ব্যক্তিৰ প্ৰাণ নাশ কৰাৰ অৰ্থ কি থাকিব পাৰে? হত্যাকাণ্ডৰে জানো শান্তি স্থাপন কৰিব পাৰি? হত্যাকাণ্ডৰে দেশ জয় কৰিব পাৰি সঁচা, কিন্তু শান্তি বৃষ্টি বৰা খাব নোৱাৰি। ক্ৰিং 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 অইনটো ৰুমত ফোন কলৰ শব্দ শুনা গ'ল। ইন্দ্ৰনীলে এইবাৰ সেইফালে খোজ ল'লে। হয় হয়, মই ইন্দ্ৰনীলে কৈছোঁ। তুমি কোন? কণ্টেক্ট নীৰৱ। হয়, ভালে আছোঁ। মোৰ ইয়াত ষ্টকত আছে। আজি নিশা ভাগতেই লৈ যোৱা ভাল হ'ব। এৰিছোঁ। হয়তো গাড়ী অথবা আৰ্মছ পঠোৱাৰ কথা আলোচনা কৰা বুলি অতুলে ভাবি ল'লে, কিয়নো সেইটো অঞ্চলৰ সেইটোৱেই মূল ঘাটি। গতিকে শাখা ঘাটিবোৰলৈ বস্তু ছাপ্লাই দিবলগীয়া হয়। সুদূৰৰ পৰা কুলি চৰাইৰ হৃদয় ভঙা বিননি আহি অতুলৰ কাণৰ পৰ্দাত খুন্দা মাৰিলে। তাৰ গা মন শিয়ৰি উঠিল। কুলি চৰাইৰ বিননিয়ে তাৰ মানস পটত অংকিত অতীতৰ সোঁৱৰণিবোৰ মনত পেলাই দিবলৈ ধৰিলে। হঠাতে মালতীৰ কথা মনত পৰি গ'ল তাৰ। এনেহেন বহাগৰ বতৰত বিহুৰ তলিত সি আৰু মালতী একেলগে বিহু হুঁচৰি গোৱাৰ কথাবোৰ ভাবিব নোৱাৰালৈ যায়। সিটো মালতীক কথা দিছিল কেতিয়াও বেয়া কামত লিপ্ত নহয় বুলি। তেন্তে আজি মালতীয়ে কোৱা কথাষাৰ মনত পৰি গ'ল তাৰ। আৱেগৰ বশৱৰ্তী হৈ কোনো কাম নকৰিবা, কিয়নো তেনে কৰ্মৰ ফলে জীৱনৰ গতি সলনি কৰি দিব পাৰে। কথাবোৰ ভাবি থাকোঁতে নিদ্ৰাদেৱীয়ে কেতিয়া তাৰ নয়নত আশ্ৰয় ল'লে সি গমকেই নাপালে। শেষত নিদ্ৰাদেৱীৰ কোলাতেই ঢলি পৰিল সি। যোৱা, তোমাৰ লাজ নাই। চোৱাচোন কিমান মানুহ। আমাৰ দৰে সিহঁতেও প্ৰেম পাগল। মালতী, তোমাৰো যে কথা নহয় নেকি? মালতী, ব'লা আমি সেই ওখ ঠাইখিনিতে বহিম, ব'লা। দুয়ো খোজ ল'লে। পৰস্পৰৰ গাত গা লগাই বহি ল'লে। কি সুন্দৰ পৰিৱেশ, হৃদয়ত কি ৰোমাঞ্চৰ জোৱাৰ। বহাগমহীয়া ব্ৰহ্মপুত্ৰৰ বুকুৰ কণ কণ ঢৌবোৰৰ দৰেই অতুল আৰু মালতীৰ অন্তৰটো প্ৰেমৰ মৃদু ঢৌ খেলাইছে। মালতীয়ে অতুলক সুধিলে, তোমাক এটা কথা সুধোঁ, বেয়া পাবা নেকি? তুমি কিবা সুধিলে মই জানো কোনোবা দিন বেয়া পাইছোঁ? তেন্তে সুধিব পাৰোঁ নহয়? ইমান অনুমতিৰ প্ৰয়োজন নাই। কি ক'বা কোৱা? তুমি মোক সঁচাকৈয়ে ভাল পোৱানে? তুমি আজি এইবোৰ কি নতুন কথা সুধিছা? মই ভাল পোৱা বেয়া পোৱা একো বুজি নাপাওঁ। তুমি নহ'লে মই শব্দটো কিবা অসম্পূৰ্ণ লাগে। তোমাক নেদেখিলে মোৰ হিয়াখন উকা উকা লাগে। ইয়াকে যদি ভাল পোৱা বুলি কয়, তেন্তে মই তোমাক খুব ভাল পাওঁ। কোৱাচোন অতুল দা, তুমি মোক কিমান ভাল পোৱা? সেইটো মোৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম মালতী। মই তোমাক ভাল পোৱাই নহয়, মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম, আনকি মৰণৰ সিপাৰেও। তুমি বাৰে বাৰে মৃত্যুৰ কথা কোৱা কিয় অতুল দা? মোৰ বৰ ভয় লাগে। তুমি আৰু এই অমংগলীয় কথাবোৰ নক'বা না। সত্য সদায় নিষ্ঠুৰ মালতী। কি কৈছা তুমি? মই একো বুজি পোৱা নাই। পৰিস্থিতিয়ে সকলো কথা শিকায় মালতী। অতুল দা শুনাচোন। মালতীয়ে অতুলৰ বাহুকিত ধৰি নিজৰ গাত ভেজা দি বহুৱাই ল'লে। কি ক'বা কোৱা? আমাৰ দিনবোৰ এনেদৰেই অতিবাহিত হ'ব নেকি?
কিবা এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব লাগে। কি সিদ্ধান্তত উপনীত হওঁ কোৱা? উত্তৰলৈ বাট চাই ৰ'ল অতুল। এনেতে এজাক কাল ধুমুহাই সিহঁত দুয়োকে নদীৰ মাজলৈ উৰুৱাই লৈ গ'ল। অতুলে চিৰদিনৰ বাবে হেৰুৱাই পেলালে মালতীক। পাৰাপাৰহীন লুইতৰ বুকুত কক বকাইছে অতুলে। পাৰ পোৱাৰ আশা হয়তো নাই। সি যেন এজন ক্লান্ত তৃষ্ণাতুৰ পথিক বিচাৰি ভাগৰি পৰিছে, তথাপিতো পোৱা নাই মালতীক। শেষত উচ্চস্বৰে চিঞৰি উঠিছে, মালতী, মালতী। খন্তেক সময় পিছতে বীৰেনে চকমক খাই সাৰ পাই উঠিল। সময়খিনি তাৰ বাবে বিৰক্তিকৰ। নিমিষত মুহূৰ্ততে নিজকে সংযত কৰি অলপ লাজ আৰু ভয় মিহলি ভাৱেৰে কোনোবাই শুনিলে বুলি ভাবি ইফালে সিফালে চাই ল'লেহি। ইছ, আজি সন্ধিয়াতে কি অমংগলীয়া সপোনটো দেখিলোঁ মই। মনটো সেমেকি উঠিল তাৰ। মালতীয়ে ব্যাকুল হৈ পৰিল তাৰ মন প্ৰাণ। সি যেন জীৱন নামৰ অংকটোৰ কোনোবাখিনিত ভুল কৰি আহিছে। সেয়ে উত্তৰটো মিলাব পৰা নাই। উপায় নাই। কি কৰে এতিয়া? খন্তেক সময়ে পূৰ্বে ৰূপালী পোহৰ দি থকা চন্দাজনীক এচমকা কলা ডাৱৰে আৱৰি পেলালে। লাহে লাহে ধৰিত্ৰীৰ বুকুলৈ এন্ধাৰ নামি আহিল। অতুলে ভাবিলে তাৰ হৃদয়বনক পোহৰাই থকা প্ৰেম প্ৰদীপ গজিও নমাই যাব নেকি? তাৰ জীৱনলৈ অন্ধকাৰ নামি আহিব নেকি? ভাবি ভাবি ব্যাকুল হৈ পৰেহি। তেনে এটি কুসন্ধিক্ষণত মালতীৰ উপস্থিতিৰ প্ৰয়োজন অনুভৱ কৰেহি। কিন্তু হৃদয়ৰ একাবেকা বাটেদি গৈ এতিয়া মালতীক সাক্ষাৎ কৰিব নোৱাৰে। কৰাৰ কোনো উপায়ো নাই। সজাত বন্দী ভাটৌৰ দৰে ইচাত বিচাত কৰিছে অতুলে, কিন্তু সুবিধা পোৱা নাই। বাহিৰলৈ ওলাই যাব পাৰিলে দূৰ দিগন্তলৈ উৰি গুচি গ'লহেঁতেন। ভাববোৰ তাৰ সন্মুখত জটিলৰ পৰা অধিক জটিলতৰ হ'ব ধৰিলে। জোৰেৰে নিজৰ মূৰটো জোকাৰি দিলে অতুলে। একট্ৰেজেটি অৱস্থাত উপনীত হ'লেই প্ৰেমৰ আকৰ্ষণ যে চুম্বকৰ আকৰ্ষণতকৈও বেছি শক্তিশালী। প্ৰেমিকাবিহীন প্ৰেমিকৰ হৃদয় তেল নোহোৱা চাকি এটাৰ দৰে। মোৰ হৃদয় কাননৰ মালতী ফুল, তোমাৰ বাবে মোৰ মন ব্যাকুল। জীৱনৰ বাটত কৰিলোঁ যে কি ভুল, বিচাৰিও পোৱা নাই কোনো এটি কুল। বীৰে অতুলে স্বৰচিত গীতৰ কলিটি গুণগুণাই গাইছে। কাৰো পিনে ভ্ৰক্ষেপ নাই তাৰ। সি যেন সৌসাগৰা জনশূন্য দ্বীপৰ নিসংগ স্বত্বাধিকাৰী। বাহিৰৰ পৰা কেইজনমান ডেকা ল'ৰাৰ হাঁহিৰ ৰোল এটা ভাহি আহি অতুলৰ কাণত পৰাত সি সচকিত হৈ উঠিল। সি যেন গভীৰ টোপনিৰ পৰাহে সাৰ পালে। পূৰ্বৰ সকলো স্মৃতি বিস্মৃতিৰ বুকুত বিলীন হৈ গ'ল। তাৰ চকুৰ আগত ভাহি উঠিল কিছুমান সৌৰভহীন শুকুলা সৰা শেৱালি ফুল।